হাফলং জেলত হঠাৎ হোৱা লাগিল। জুবিন গাৰ্গ হত্যাকাণ্ডৰ লগত জড়িত শেখৰ গোস্বামীৰ ওপৰত আক্ৰমণ। আক্ৰমণকাৰীৰ প্ৰহাৰত শেখৰৰ দুয়োটা চকুৰ পৰা হৰহৰকৈ তেজ ওলাবলৈ ধৰিছে। এটা চকু বাহিৰলৈ উলমি আহিছে। কৰ্তব্যৰত সকলোৰে মুখত আতংকৰ চাপ। এতিয়া কি হ'ব? এদল পুলিচ আহি আক্ৰমণকাৰীক আটক কৰিছে, কিন্তু আক্ৰমণকাৰীৰ মুখত নাই কোনো অনুশোচনা বা আতংকৰ চিন। সি আপোন বিভোৰ হৈ আকাশলৈ উদাসীনভাৱে চাই আছে। খন্তেক পাছতে জেলৰ ভিতৰলৈ তীব্ৰ বেগত সোমাই আহিল DHP বৰা ছাৰৰ গাড়ী। গাড়ীৰ পৰা নামিয়েই বৰা ছাৰ পোনচাতেই আক্ৰমণকাৰীৰ ওচৰ পালেহি, লগত কনিষ্টবল বসুমতাৰী। বৰা ছাৰে আহিয়েই খঙেৰে আক্ৰমণকাৰীক সুধিলে, ইয়াক কিয় আক্ৰমণ কৰিলি? আক্ৰমণকাৰী, ই মোৰ ভগৱান জুবিন দাক হত্যা কৰিলে, সেইকাৰণে তাৰ চকু ফুটাই দিলো। বৰা ছাৰ, মূৰ্খ চাল্লা, ইয়াৰ বিচাৰ যে পুলিচে কৰি আছে তই নাজান? আক্ৰমণকাৰী, পুলিচে বিচাৰ কৰিব? মাই ফুট, পুলিচে তদন্ত কি কৰি আছে আমি দেখি আছো। যি সময়ত পুলিচে য়টখনৰ কেপ্টেইন জুবিন দা, ছিংগাপুৰত থকা হোটেলৰ মেনেজাৰ, নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ববীয়াক সোধা পোছা কৰিব লাগিছিল, সেই সময়ত সোধা পোছা কাক কৰিছে? জুবিন দায়ে ৰাস্তাৰ কাষত যিখন চাহৰ দোকানত চাহ, পুৰি, তৰকাৰী খায় সেই দোকানৰ মালিকক। এয়া হ'ল তদন্ত। আৰু এই তদন্তৰ দ্বাৰা আপোনালোকে জুবিন দাক ন্যায় দিব? বৰা ছাৰ, তোক এতিয়াই মাৰি পেলাম, কুকুৰ চাল্লা। আক্ৰমণকাৰী, মিষ্টাৰ বৰা, মোক ভয় নেদেখাব। ভয়ৰ পৰিধি মই কেতিয়াবাই ভাঙি জুবিন দাক ন্যায় দিবলৈ ওলাই আহিছো। কনিষ্টবল বসুমতাৰীয়ে লগে লগে চিঞৰি উঠিল, ঐ তই কাক মিষ্টাৰ বৰা বুলি মাতিছ? ছাৰ বুলি মাত। আক্ৰমণকাৰীয়ে লগে লগে গৰজি উঠিল, যাৰ পৰা একো শিকিবলৈ পোৱা নাযায় তাক ছাৰ বুলি মাতিবলৈ জুবিন দাই মানা কৰি গৈছে। আজিকালি এই খাকী পোচাপযোৰ পিন্ধা মানুহ দেখিলে মোৰ ইউনিফৰ্ম পিন্ধা টকাইত লাগে। যিসকলে এই ইউনিফৰ্মযোৰ পিন্ধাৰ সময়ত আইন আৰু সমাজৰ ৰক্ষক হিচাপে কাম কৰি যোৱাৰ শপত লৈ কৰ্মজীৱনৰ আৰম্ভণি কৰে, সেইসকলৰ মাজৰ বহুতেই পৰৱৰ্তী সময়ত এই পোচাকযোৰক ব্যৱহাৰ কৰি মানুহক লুটি পুতি বেআইনীভাৱে অগাধ ধন সম্পত্তি গঢ়ে, য'তে ত'তে মাটি কিনে বিল্ডিং বনাই ফুৰে। কথাষাৰ শুনিয়েই কনিষ্টবল বসুমতাৰীয়ে বৰা ছাৰৰ কাণে কাণে ক'লে, ছাৰ, এই বাট আপোনালোকে এৰিলে নেকি? বৰা ছাৰ, কিয় কলি? কনিষ্টবল বসুমতাৰী, নহয় মানে আপোনাৰ গুৱাহাটীৰ 2 ঠাইত ঘৰ, 2টাকৈ শ্বপিং মল, এতিয়া নতুনকৈ দেখোন এখন 3 ষ্টাৰ হোটেল খুলিছে। ইমানবোৰ সম্পত্তি দৰমহাৰ টকাকেইটাৰে কৰিব পাৰিনে? মোৰ দেখোন দৰমহাৰ টকাকেইটাৰে পৰিয়ালটোক মাহটো চলাবলৈকে টানা-টানি হয়। কথাষাৰ শুনিয়ে বৰা ছাৰৰ মূৰটো গৰম হৈ গ'ল আৰু খঙতে কৈ উঠিল, বসুমতাৰী, মোক চম্ভালি কথা কবি। বসুমতাৰী, চৰি ছাৰ, ভুল হৈ গ'ল। আমি চিধাচিধি মানুহ যে পেটত কথা নাথাকে, কচম আৰু নকওঁ। সিফালৰ পৰা আক্ৰমণকাৰীয়ে চিঞৰি উঠিল, মিষ্টাৰ বৰা, মনত ৰাখিব, আপোনালোকে জীৱনত অন্যায় কৰিব পাৰিব, মানুহক লুটিপুটি অগাধ ধন সম্পত্তি গঢ়িব পাৰিব, কিন্তু কোনোদিনে সুখত থাকিব নোৱাৰিব। মানুহক মাৰি খোৱা টকাৰে কোনো বস্তু খাব নোৱাৰিব, কেৱল জীৱনটো ঔষধ খাওঁতেই শেষ হৈ যাব। কথাষাৰ শুনিয়েই বসুমতাৰীয়ে চিঞৰি দিলে, ছাৰ, এইবাৰ মই চিয়ৰ, এই পাত আপোনাকেই দিলে। মনত নাই, এইবাৰ পূজাত যে আমাৰ অফিচত জেলেপি আনিছিলোঁ আপোনাক খাবলৈ দিওঁতে
আপুনি যে চেনি বেমাৰ আছে বুলি নাখালে, কিন্তু মই 1 কেজি খাই দিলোঁ। হ'ব দিয়ক ছাৰ, মোক বাইৰে পইচা নালাগবে, সুখত আছোঁ আৰু চপ খাব পাৰোঁ। কথাষাৰ শুনিয়েই বাৰাচাৰে বসুমতাৰীক দূৰলৈ গতিয়াই দিলে এবং আক্ৰমণকাৰীক খঙেৰে সুধিলে, তো নাম কি? আক্ৰমণকাৰী, উদাসীন গাৰ্গ। মইয়েই সেই বগলীটো, যাক জুবিনদাই মৃতপ্ৰায় অৱস্থাত ৰাস্তাৰ পৰা উঠাই আনি নিজ খৰচত সুস্থ কৰি তুলিলে। আজি মোৰ ভগৱান জুবিনদাক অন্যায় কৰা এটাক মই নিজাববীয়াকৈ শাস্তি প্ৰদান কৰিলোঁ। হঠাৎ সেই ঠাইলৈ আকাশৰ পৰা হাজাৰ হাজাৰ বগলী উৰি আহিল আৰু তাত থকা সকলোকে ঠোঁটেৰে আক্ৰমণ কৰিবলৈ ধৰিলে। সকলোৱে নিজক সুৰক্ষিত কৰিবলৈ কোঠাৰ ভিতৰলৈ দৌৰি গ'ল। বগলীজাকে আক্ৰমণকাৰী উদাসীন গাৰ্গক আটক কৰি ৰখা পুলিচ দুজনকো আক্ৰমণ কৰাত লাগিল। নিজৰ জীৱনৰ কথা ভাবি পুলিচ দুজনেও আক্ৰমণকাৰীক তাতে এৰি জেলৰ ভিতৰলৈ দৌৰি সোমাই গ'ল। সেই সুযোগতে উদাসীন গাৰ্গ নামৰ বগলীটোক লগত লৈ বগলীজাকে আকাশলৈ উৰা মাৰিলে। আকাশত শুনা গ'ল জয় জুবিনদা গুঞ্জন। ইয়াত উল্লেখিত সকলো চৰিত্ৰ কাল্পনিক, কোনো ব্যক্তিক উদ্দেশ্য কৰি